এই গাঁৱলী অঞ্চলত এখন যোগদান সভা কৰিলোঁ, য'ত 9 শতাধিক লোকে আজি ইয়াত যোগদান কৰিলে। এই অঞ্চলত 900তকৈ অধিক লোক যোগদান কৰাটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ কথা। আৰু এই অঞ্চলৰ বহুকেইজন অন্যান্য দলৰ, বিৰোধী দলৰ বিভিন্ন বিষয় বাবদ থকা, ভাল বিষয়বাবদ থকা বহু ব্যক্তি আমাৰ দললৈ আহিছে, আমাৰ দলত যোগদান কৰিছে। মই ভাবোঁ তেখেতসকলৰ যোগদানে আমাৰ দলটো শক্তিশালী কৰিব আৰু অহা নিৰ্বাচনত আমাৰ প্ৰাৰ্থী লক্ষী দাস বা ভজন দাসক বহু বেছি ভোটত, যোৱা নিৰ্বাচনসমূহত আমি এই সমষ্টিটো জিকি আছোঁ, এইবাৰ ৰেকৰ্ড সংখ্যক ভোটত আমি জিকিম, বহু বিশাল ভোটত জিকিম। সেই পৰিৱেশটো আহিছে আৰু যি ধৰণে ৰাইজ ওলাই আহিছে, বিৰোধী দলৰ লোকসকল আমাৰ দলত যোগদান কৰিছে, ই আমাৰ কাৰণে এটা ভাল দিনৰ ইংগিত দিছে। এইবাৰ বিটিআৰত আমি সকলো জাতি জনগোষ্ঠীৰ সুৰক্ষা, সকলো জাতি জনগোষ্ঠীৰ সমান অধিকাৰ আৰু প্ৰত্যেককে প্ৰথম শ্ৰেণীৰ নাগৰিক কৰাৰ লক্ষ্যৰে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই ভাবোঁ সেই পৰিৱেশ বিটিআৰত সুন্দৰভাৱে আহিব। বিভিন্ন দলে নিজৰ কামবিলাক কৰি থাকিব, আমিও তেওঁলোকক শুভেচ্ছা দিছোঁ, তেওঁলোকে তেওঁলোকৰ কাম কৰি থাকক। কিন্তু ৰাইজৰ মনত এইবাৰ ভাৰতীয় জনতা পাৰ্টি, প্ৰতিটো জাতি জনগোষ্ঠীৰ মনত এইবাৰ ভাৰতীয় জনতা পাৰ্টি, আৰু সেই পৰিৱেশ আজিবাৰ আমি দেখিছোঁ। বিটিআৰত এতিয়া আজিৰ পৰা ক'ব গ'লে নিৰ্বাচনী প্ৰচাৰ আৰম্ভই হৈছে। উইথড্ৰলেল ডেট শেষে হোৱা নাই, গতিকে অহাকালি উইথড্ৰলেল ডেট শেষ হ'ব, তাৰপিছতে আনুষ্ঠানিকভাৱে প্ৰচাৰ আৰম্ভ হ'ব। প্ৰচাৰ আৰম্ভ হোৱাৰ সময়তে যিটো উৎসাহ আমি দেখিছোঁ, এই উৎসাহৰ পৰা আমি নিশ্চিত যে আমি অত্যন্ত ভাল ফলাফল দেখাবলৈ সক্ষম হ'ম।